আচলতে মই তোমালোকক সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তোমাকে এই পদক্ষেপটো লোৱাৰ বাবে আৰু তোমাকে যি মানে এনেকৈ প্ৰতিযোগিতা আকৌ পিছলৈ পাতিবা বুলি মই আশা ৰাখিছোঁ আৰু এনেকৈ পাতি থাকিলে আমাৰ মানে ল'ৰা ছোৱালীয়ে বহুত উপকৃত হ'ব আৰু তেওঁলোকে এখন মানে কি পাব মঞ্চ এখন পাব তেওঁলোকে আৰু এনেকৈ ধৰা আজি চিত্ৰাংকন প্ৰতিযোগিতা হ'ল নেক্সট আৰু ধৰা এই আমাৰ ভূপেন হাজৰিকাৰ দেৱৰ গীত ৰাভা সংগীত এনেকৈ যদি আমাৰ যিটো কলা সংস্কৃতি সেইখিনিৰ ওপৰত মানে এনেকৈ প্ৰতিযোগিতা পাতি থাকিলে ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব সেইটোৱে ক'ব আছে বহুতো সমস্যা আছে ময়ো সেইটো লক্ষ্য কৰিছোঁ এজ এ টিচাৰ হিচাপত মোৰো মানে এতিয়া মই মানে তেনেকুৱা মানুহ পোৱা নাছিলোঁ যে এনেকৈ তোমালোকে যেনেকৈ উঠি আহিছা মই যথেষ্ট সুখী আৰু ময়ো লগত থাকিম আৰু তেনেকৈ তোমালোকেও কাম কৰি যাবা লগত ময়ো থাকিম সেইটোৱে হয় দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি বৃহত্তৰ ৰৌতা যুৱ মঞ্চৰ তৰফৰ পৰা দণ্ডচৰীয়াৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহত্তৰ ৰৌতা যুৱ সমাজে এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলে প্ৰায় দুটা শাখাত এই চিত্ৰাংকন প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে আৰু বিচাৰকৰ দায়িত্বত প্ৰায় 3গৰাকী শিক্ষক শিক্ষয়িত্ৰী ৰৌতা জাতীয় বিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ শিক্ষক আৰ্টৰ শিক্ষক লৱ বৰ্মন ছাৰ আছিলে লগতে আমাৰ শিক্ষয়িত্ৰী গীতাঞ্জলি বৈশ্য বাইদেউ আছিলে লগতে বেবী উজিৰ বাইদেউ আছিলে সেই 3গৰাকী যি বিচাৰক সেই বিচাৰকে ইতিমধ্যে যি ছাত্ৰ ছাত্ৰীসকলে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে তেওঁলোকৰ বিচাৰ বিবেচনা কৰি আছে আৰু আমি এটা কথা ক'ব খোজোঁ যে ৰৌতা যি বৃহত্তৰ যুৱ সমাজ সেই যুৱ সমাজ হৈছে এটা অৰাজনৈতিক এখন মঞ্চ যুৱ মঞ্চ আৰু এই মঞ্চখন কোনো ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা আকৃষ্ট নহয় আমি ৰৌতাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ যুৱসকলৰ যিটো সমস্যা বা তেওঁলোকে সততে যিসমূহ মানে অসুবিধাত তেওঁলোকে পৰি থাকে কিন্তু তেওঁলোকৰ এখন মঞ্চ নাই বা যুৱকসকলে এই যুৱক যুৱতীসকলে এই মঞ্চখন পোৱা নাছিলে গতিকে আমি আমাৰ ৰৌতা অঞ্চলৰ কেইবাগৰাকীও যুৱকে মিলি লগতে আমাৰ যুৱতীসকলো আছে আমি সকলোৱে মিলি এখন বৃহত্তৰ ৰৌতা যুৱ সমাজ নামৰ এখন অৰাজনৈতিক যুৱ মঞ্চ গঠন কৰিছিলোঁ আৰু প্ৰথম পদক্ষেপ হিচাপে আমি যিহেতু দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱস হিচাপে আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ প্ৰায় সকলো বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী অহাৰ কথা আছিল যদিও ছাত্ৰ ছাত্ৰীসকলৰ যিটো সংখ্যা সেই সংখ্যা গৰমৰ বাবে নিশ্চয় কম হৈছে কিন্তু হ'লেও প্ৰায় 50গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আজি আমি অনুষ্ঠিত কৰা যিখন চিত্ৰাংকন প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু অনাগত দিনত এনেধৰণেই ৰৌতা যুৱ মঞ্চ বৃহত্তৰ ৰৌতা যুৱ মঞ্চই শিক্ষাৰ্থীসকলৰ বাবে যুৱকসকলৰ বাবে উঠি অহা প্ৰজন্মৰ বাবে নিশ্চয় কাম কৰি যাব আৰু এয়া আমাৰ আজি প্ৰথম পদক্ষেপ আছিল অনাগত দিনত আমাৰ এই মঞ্চখনে অনাগত দিনত আকৌ এনেকুৱা ধৰণৰ কাম কৰি যাব বুলি আমি থিৰাং কৰিছোঁ প্ৰথম পুৰস্কাৰ হিচাপে বিশেষ একো এনেকুৱা পুৰস্কাৰ নাই মানপত্ৰ তেওঁলোকক দিয়া হ'ব লগতে আমি কিতাপৰ তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিছোঁ কাৰণ যিহেতু তেওঁলোক শিক্ষাৰ্থী গতিকে শিক্ষাৰ্থীসকলৰ প্ৰধান আহিলা হিচাপে আমি যদি ক'ব যাওঁ তেনেহ'লে কিতাপ গতিকে আমি তেওঁলোকক কিতাপৰ ব্যৱস্থা কৰিছোঁ আৰু এনেধৰণেই এটা সৰু পদক্ষেপ আমি ৰৌতা যুৱ মঞ্চৰ তৰফৰ পৰা আজি আয়োজন কৰিছোঁ হয় দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিহেতুকে আমাৰ আজি প্ৰথম পদক্ষেপ আমি আমাৰ সভাত আয়োজন কৰিছোঁ যে আমি ৰৌতা যুৱ মঞ্চখন অকল সভা অনুষ্ঠিত কৰিয়ে নহয় বিশেষকৈ আমি এটা গোট বনাই লৈছোঁ আৰু এই গোটৰ দ্বাৰা যিসকল আমাৰ ৰৌতা অঞ্চলৰ দৰিদ্ৰ শিক্ষাৰ্থী আছে বা আপোনালোকৰ অঞ্চলতো যদি কোনোবা দৰিদ্ৰ শিক্ষাৰ্থী আছে বা তেওঁলোকৰ এখন কাঠ পেঞ্চিল কিনিবলৈ পইচা নাই বা তেওঁলোকৰ কিতাপ কিনিবলৈ পইচা নাই গতিকে এই যিসকল আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী সময়ত এই ৰৌতা যুৱ মঞ্চৰ তৰফৰ পৰা কিবা সহায় সহযোগিতা যদি কিঞ্চিত পৰিমাণে কৰিব তেনেহ'লে আমি নিশ্চয় কৃতাৰ্থ হ'ম আমি বৃহত্তৰ ৰৌতা যুৱ সমাজৰ এইটো আমাৰ প্ৰথম কাৰ্যসূচী অনাগত দিনসমূহত ছাত্ৰ ছাত্ৰীৰ উপকৃতৰ বাবে আমি আৰু কাৰ্যসূচী হাতত ল'ম এইটো যিহেতু আমাৰ প্ৰথমটো কাৰ্যসূচী আৰু এই প্ৰথমটো কাৰ্যসূচীত আমাক ৰৌতাবাসী ৰাইজৰ লগতে আমাৰ দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশেষকৈ ধন্যবাদ দিব লাগিব আমাৰ প্ৰিন্সিপাল তেওঁ আমাক বহুত সহায় কৰিছে আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ দুটা শাখা আছে ক শাখা আৰু খ শাখা ক শাখাত আমাৰ 6ৰ পৰা 8লৈকে আছে আৰু খ শাখাত 9ৰ পৰা 10লৈকে আছে নথৈ আনন্দিত
যে এনেকুৱা অনুষ্ঠান আমাৰ নতুন উঠি অহা প্ৰজন্মৰ বাবে খুবেই দৰকাৰ আৰু ৰৌতাৰ নিচিনা অঞ্চলবিলাকত যদি এনেকুৱা আমাৰ যি উদযাপন কৰা হ'ল আজি 80 সংখ্যক সাধাৰণতে স্বাধীনতা দিৱস আৰু ইয়াৰ সংগতি ৰাখিয়ে আজি আমাৰ নতুন প্ৰজন্মৰ বাবে যি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছে আজি ৰৌতা বৃহত্তৰ যুৱ সমাজে তাৰ কাৰণে সাধাৰণতে এইটো এটা উল্লেখনীয় কথা আৰু ইয়াৰ পৰা নিশ্চয় এই উঠি অহা প্ৰজন্মই উদগনি লাভ কৰিব অনুপ্ৰেৰিত হ'ব আৰু অনাগত দিনত সিহঁতৰ কিছু ক্ষেত্ৰত এই কলামূলক যিটো দিশ সাধাৰণতে আৰু আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ আৰু অনাগত দিনত মই ভাবোঁ যে এনেকুৱা অনুষ্ঠানটি যি নতুনকৈ জন্ম হৈছে আজি আমাৰ ৰৌতা অঞ্চলত এই বৃহত্তৰ অঞ্চলত গতিকে এওঁলোকৰ আশা ৰাখিছোঁ ভৱিষ্যত অনাগত দিনত এওঁলোকৰ পৰা ল'ৰা ছোৱালীখিনিয়ে নিশ্চয় মানে সুফল পাব বুলি মই আশা ৰাখিছোঁ প্ৰায় 50গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আজি অংশগ্ৰহণ কৰিছে গতিকে ছাত্ৰ হয়। ছাত্ৰীসকলক কি ক'ব কিছুমান অঁ, কাৰণ প্ৰতিযোগিতা হয় প্ৰথম দ্বিতীয় তৃতীয় কিন্তু বহুতো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে তেওঁলোকক কি ক'ব হয় ইয়াত প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয় তেওঁলোকৰ যি আশা কৰি ইয়াত আহি পাৰ্টিচিপেট কৰিছে গতিকে সেইখিনি তেওঁলোকৰ কাৰণে জীৱনটোত আগবাঢ়ি যোৱাৰ কাৰণে এটা উল্লেখনীয় কথা গতিকে অনাগত দিনত তেওঁলোকে মুখ্য প্ৰাইজটো লৈ চাব নালাগে পুৰস্কাৰটো লৈ চাব নালাগে পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয় ইয়াৰ পৰা যি শিকিব আৰু নিজৰ ভৱিষ্যতত ইয়াক কামত খটাব পাৰিব সেইটোহে উল্লেখনীয় কথা গতিকে মই অশেষ ধন্যবাদ জনাইছোঁ এই ৰৌতা যুৱ সমাজক যে অনাগত দিনত তেওঁলোকে আৰু আগবঢ়াই নিয়ক ল'ৰা ছোৱালীখিনিক আৰু সফলমণ্ডিত কৰাৰ কাৰণে এই ৰৌতা অঞ্চলৰ ল'ৰা ছোৱালীখিনিক মই আমাৰ ৰৌতা যুৱ সমাজক মই বিশেষভাৱে ধন্যবাদ জনালোঁ